বিহুৱে হওক দহৰিয়ে হওক কঁকাল ভাঙি নাচিমে আমি অসমৰে গোৰ্খা আমি চবক মৰম যাচিমে আমি আসামেৰী গোৰ্খা হুমা আসাম অধিকাৰবোৰ দিনে দিনে কাঢ়ি নিয়া হৈছে। ইভেন যোৱাবাৰ এই আপোনাৰ BTCত আপোনাৰ নমিনেটেড এজন সদস্য পায়, সেই সদস্যও নিদিলে। আমাৰ দুৰ্ভাগ্যৰ কথা আমাৰ কাৰণে। মিনিমাম আমাৰ 40টা চিটত গোৰ্খাৰ কাৰণে সংৰক্ষণ কৰা এটা চিটটো নাৰাখিলেই সময়ত যিটো আপোনাৰ এই তামোলপুৰ সমষ্টিৰ পৰা জিকি আহি মন্ত্ৰী হোৱা মানুহ, সেই সমষ্টিটোত গোৰ্খা মানুহে জিকিছিলে। আজি কেৱল মাত্ৰ এটা সমষ্টিত নিৰ্বাচন খেলাৰো আমাৰ অধিকাৰ কাঢ়ি নিয়া হৈছে। আৰু এই সময়ত আজিৰ এই প্ৰেক্ষাপটত যদি কোনোবা দলে আমাৰ গোৰ্খা সম্প্ৰদায়ৰ মানুহক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, তেতিয়াহ'লে আমি স্পষ্টভাৱে অসমৰ গোৰ্খাসকলক, আমাৰ এই BTCৰ গোৰ্খাসকলক আহ্বান জনাম যে নিজৰ সমষ্টিত প্ৰথমতে যদি গোৰ্খা কেণ্ডিডেট আপোনালোকে পাইছে যিকোনো দলৰ পৰা, তাক জিকোৱাটো প্ৰথম আপোনালোকৰ দায়িত্ব। সেয়া দ্বিতীয় দায়িত্ব কিন্তু গোৰ্খা জনসাধাৰণ, কাৰণ তেখেতসকলক গোৰ্খা জনসাধাৰণে ভোট দিব বুলিহে তাত প্ৰাৰ্থিত্ব দিয়া হৈছে। গতিকে তেখেতসকলক ভোট দিয়াৰ দায়িত্ব কিন্তু গোৰ্খা জনসাধাৰণে পালন কৰিব লাগিব। ND24 স্পষ্ট কথা, যিটো ৰিপৰ্ট ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা ৰিভিল হৈছে, প্ৰকাশিত হৈছে বা হৈছে, চৰকাৰে আনুষ্ঠানিকভাৱে ৰিপৰ্টটো আমাৰ সাৰ্বজনীন কৰা নাই যদিও ছাত্ৰ সন্থাৰ তৰফৰ পৰা সেইখিনি সাৰ্বজনীন হৈছে। তাত আমি দেখিব পাইছোঁ, যিটো ৰিপৰ্ট দেখিব পাইছোঁ, তাত কিন্তু স্পষ্টভাৱে বহুতখিনি কথা উল্লেখ নাই আৰু বহুতখিনি ধুঁৱলি কুঁৱলি তাত। গতিকে আমি দেখিছোঁ সেইখন ৰিপৰ্ট যদি সঁচাকৈ সেইখনেই ৰিপৰ্ট হয়, তেতিয়াহ'লে সেইখন ৰিপৰ্ট ত্ৰুটিপূৰ্ণ ৰিপৰ্ট, সেইখন আখুৱাপূৰ্ণ ৰিপৰ্ট। গতিকে সেই ৰিপৰ্টখন যেতিয়ালৈকে ত্ৰুটি আৰু আখুৱাবিলাক আঁতৰোৱা নহয়, তেতিয়ালৈকে তাক গ্ৰহণ কৰাৰ কোনো যুক্তি নাই। ত্ৰুটি আখুৱাখিনি আঁতৰ হ'ব লাগিব। আমিও বিচাৰোঁ অসমৰ নাগৰিকসকলে এখন ৰক্ষা কৱচ পাব লাগে, যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকে পাইছে। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী, অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীয়ে ৰক্ষা কৱচ পাব লাগে, আমি ৰক্ষা কৱচ পাব লাগিব। কিন্তু তাত আখুৱাখিনি থাকি গৈছে। গতিকে সেই আখুৱাখিনি দূৰ কৰাৰ জিম্মা কিন্তু চৰকাৰৰ। গতিকে অনাগত দিনত আমি যিটো ৰিপৰ্ট জমা হৈছে, সেই ৰিপৰ্টক আমি সহৃদয়ে গ্ৰহণ কৰিব পৰা অৱস্থাত নাই, যদিহে তাৰ আখুৱাসমূহ আৰু ত্ৰুটিসমূহ আঁতৰোৱা নহয়। সদৌ ছাত্ৰ সন্থা বুলি নহয়, ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা 3জন মানুহক তাত ৰখা হৈছে, কিন্তু টোটেল মানুহৰ ভিতৰত অকল 3জনহে তেখেত। তাতো মেজৰিটি মানুহ বেলেগো আছে, কেৱল মাত্ৰ ছাত্ৰ সন্থাই বা বিচৰা নাছিলে, ছাত্ৰ সন্থাই বেলেগ এটা পতা বিচাৰিছিলে বা সেইটোও হ'ব পাৰে। গতিকে আমি ক'ব নোৱাৰোঁ যে ছাত্ৰ সন্থাই দোষী, সেই কথাটো আমি ক'ব পৰা নাই। যদিও এটা কথা স্পষ্ট যে তাত থকা মেজৰিটি মানুহে কিন্তু বস্তুটো একচেপ্ট কৰিছে, সেইকাৰণে সেইটো পাছ হ'ল। গতিকে তাত মেজৰিটি কোন কোন আছিলে সেই কথাবিলাক আমি উল্লেখ কৰিব লাগিব। আৰু আমি আশাবাদী, ছাত্ৰ সন্থাই আগতো 30 জনগোষ্ঠীয় সংগঠনত যিহেতু তেখেতসকলে কৈছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে মাত মাতি আছে বোলে, আমি আশাবাদী নিশ্চয় তেখেতসকলে তাত মাত মাতিছিলে যদিও সেই মাতটো গ্ৰহণ কৰা নাই, হোৱা নাই চাগৈ। সেই কথাটো আগন্তুক দিনবিলাকত আমি চাম, বস্তুটো কি কেনেকুৱা অৱস্থাত আছে। বা ছাত্ৰ সন্থাই বা মাত মাতা নাই আমাৰ হকে, সেইটোও হ'ব পাৰে, বা মাত মাতিছে কিন্তু গ্ৰহণ নহ'ব পাৰে, সেইটোও হ'ব পাৰে। গতিকে স্পষ্টভাৱে আমি ক'ব নোৱাৰি দোষী। কিন্তু প্ৰথম কথাটো হৈছে গোটেই সমিতিখনেই দোষী। তাত ছাত্ৰ সন্থা বুলি নহয়, সমিতিত থকা 13জন মানুহে দোষী, বা তাত থকা মেজৰিটি মানুহ যিখিনি সকলো মানুহে তাত ধুঁৱলি কুঁৱলি ৰাখিলে বা আমাৰ বিষয়ে স্পষ্টকৈ উল্লেখ নকৰিলে, আমাৰ জনসাধাৰণক এতিয়ালৈকে ভ্ৰান্ত অৱস্থাত আছে যে কি হ'ব কি নহ'ব, সেই কথাটো মুকলিকৈ কোৱা নাই। আমি এতিয়া সদৌ অসম প্ৰেক্ষাপটৰ পৰা আমি এটা কথা স্পষ্ট কৰিব পাৰোঁ, চাওক এতিয়া গোৰ্খাসকলৰ ৰাজনৈতিক অধিকাৰসমূহ দিনক দিনে কাঢ়ি নিয়া হৈছে।